কাজিৰঙা বিশ্ববিদ্যালয়ৰ উত্তপ্ত পৰিস্থিতি শতাধিক ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ পৰীক্ষালে আমাৰ আকৌ 4 দিন আছে এতিয়া আমি পঢ়িম না আমি কি কৰিম আমি এতিয়া এখিনি কলো আমি যিখিনি কথা কলো এতিয়া আমাৰ যিখিনি কথা ক'লে গোটেইখিনি আপোনালোকে বস্তুটো বুজি পাইছে তাৰপিছত আমি কথাখিনি পাতিব গ'লো তাত গৈ পেলাই ৰেজিষ্টাৰ অফিচত আমাক তাৰপৰা গেট আউট কৰি উলিয়াই দিয়া গৈছে এইটো কেনেকুৱা মানে at least 75% attendance should be maintained and all those people who are having less than 75% but up to say 50% we can still allow if they have got some genuine medical problem and with a condonation it is allowed by paying some penalty. Now all those students who are protesting are those who have either have some medical issues but they did not give medical certificate or they have less than কাজিৰঙা বিশ্ববিদ্যালয়ত উত্তেজনা যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ত উত্তেজনা কেইবা শতাধিক ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি কম বুলি সমাগত পৰীক্ষাত বহিবলৈ নিদিয়াৰ জাননী জাৰি কৰাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰে শিক্ষাৰ্থীসকল পৰীক্ষাত বহিবলৈ হলে প্ৰতি বিষয়ত 1000 টকাকৈ ফিজ দিবলৈও নিৰ্দেশ দিছে কৰ্তৃপক্ষৰ এই নিৰ্দেশ একপক্ষীয় বুলি কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে গেট বন্ধ কৰি ৰাখে প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলক অৱশেষত গেট খুলি ৰাজপথলৈ ওলাই আহে ছাত্ৰ ছাত্ৰীসকল পথত বহি পৰে সকলো এবেনে কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে প্ৰথমে আমাক মানে এক্সামৰ কাৰণে 70 এনে এটেন্ডেন্স 75% লাগে আমাক তো হেতু ইমান 3টা সেমিস্টাৰ ধৰা নাই কিন্তু এতিয়া আমাক 4th সেমিস্টাৰ তেহেতক কৈছে যাৰ এটেন্ডেন্স কম আছে তেহেতক এক্সাম দিব নিদিয়ে আমাক এখন যাৰ মানে 60%ৰ পৰা 75% লৈকে আছে তেহেতক এপি লগাইছে তেহেতক এক্সাম দিব কিন্তু পাৰ এটা পেপাৰত 1000 কে দি পালেহে তেহেতে এক্সাম দিব পাৰিব আৰু কোনো এটা নটিছ দিয়া নাই প্ৰথমে এটা সাধাৰণ এটা নটিছ লগাই দিছে যে যাৰ 60%ৰ কম আছে তেহেতে ডাইৰেক্ট ডিসকুৱালিফাই কৰি দিছে তেহেতক এক্সাম দিব নিদিয়ে আমি তো বাৰু 4th সেমিস্টাৰ হয় 6th সেমিস্টাৰৰ কিটা কি হ'ব তেহেতে কি কৰিব তেহেতেতো লাষ্ট ইয়াৰ হয় তেহেতেতো ওলাই যাব লাগিব ন তেহেতে যিকিটা টপাৰ আছে তেহেতৰ শিকিটাতো লগাইছে সাপোজ আমাকো লগাইছে আমাৰ কি হ'ব এতিয়া আগতে নটিছ জাৰি কৰা নাছিল থাৰ্ড চেমলৈকে এইবিলাকৰ মিনিংটো গমে পোৱা নাই কি থাৰ্ড চেমলৈকে এইবিলাকৰ মিনিংটো গমে পোৱা নাই কিবা নটিছ দিছে নাই আমাক কিবা জনোৱা হৈছে ফাৰ্ষ্ট আমাৰ বিবিএ গ্ৰুপ হয় আমাৰ কাজিৰঙা ইউনিভাৰ্চিটি বিবিএ 108টা ষ্টুডেণ্টৰ ভিতৰত আমি ৰেগুলাৰ ক্লাছ কৰি ইমান ৰ'দে বতাই কষ্ট কৰি ক্লাছ যোৱাৰ বিনিময়ত আমাৰ কি হৈছে লাষ্টত কেতিয়া কি হৈছে 1000 টকাকৈ এখন ফাইন লগোৱা হৈছে আৰু গতিকে আমি এইটো কোনো পৰিস্থিতি আমি কনচিল কৰিব নোৱাৰোঁ আমি ৰেজিষ্টাৰলৈ গৈছোঁ আমাক বেয়া ব্যৱহাৰ কৰিছে গতিকে আমি এইটো কোনো আমি ষ্টুডেণ্টখিনি কেলে এতিয়া আমি সংগ দিছোঁ কাৰণ আমি তাৰ ইয়াত ন্যায় লাগে ন্যায় লগৰ কাৰণে আমি এক্সাম আমাৰ 4 দিনলৈ অকল 4 দিন আমাৰ এক্সাম আছে আমি 4 দিন পঢ়িম নে আমি ৰেজিষ্ট্ৰেশ্যন কৰিম নে আমি কি কৰিম তাৰ বাবে আমি বিনিময় ওলাই আহিছোঁ ৰাজপথলৈ আমি এতিয়া আমি প্ৰতিবাদ কৰিম আমাক ন্যায় দিবই লাগিব সেইটো কাৰণে আমি আহিছোঁ গোটেই ষ্টুডেণ্ট অকল 108টা ষ্টুডেণ্টৰ ভিতৰত অকল 35টা নে 17টা ষ্টুডেণ্টৰ আমাক গোটেই ডিছকুৱালিফাই কৰি দিছে এতিয়া কি কৰোঁ কওক ডাটা এতিয়া চেঞ্জ নকৰে এটা চেঞ্জ কৰাৰ কাৰণটো কি আমাক কোনো নটিছ দিয়াই নাছিলে মানুহ 75% 65% এটেন্ডেন্স থাকিব লাগে আমাৰ 65% এবভ আছে 65 এবভ থকাৰ পিছতো আমাক ডিএ লগাই দিছে এখন পেপাৰত 4000 টকা লগাইছে 6টা ছাবজেক্ট এতিয়া আমি তাৰ বিনিময়ত আমি কি কৰিম পইচা খুজিম নে আমি ইয়াত ফৰ্ম ফিল আপ কৰিম নে আমি আকৌ পঢ়িম আমি পৰীক্ষা দিম নে কি কৰিম ইয়াৰ বিনিময়তো আমাৰতো ব্ৰেক লাগিব ব্ৰেক লগাটো এক্সট্ৰা ব্ৰেক লগা পেপাৰ অকণ আমি 200 টকা দি এক্সট্ৰা উঠাব লাগিব এতিয়া আমি কি কৰিম সেইকাৰণে আমি ন্যায় বিচাৰি আমি তেওঁ ওচৰলৈ আহিছোঁ কথা কওক আমাৰ আলোচনা কৰক কনচাল্ট কৰক আমাক কনচাল্ট কৰি আমাক পৰীক্ষা দিব দিয়ক আৰু গোটেই ষ্টুডেণ্টৰ সমগ্ৰ হ'ল আমাৰ কাজিৰঙা ইউনিভাৰ্চিটি আমাৰ পঢ়িব দিবই লাগিব এক্সাম দিবই লাগিব আমাৰ পৰীক্ষা স্থলীত বহিব দিন দিয়ে মুঠতে পইচা দিলে পৰীক্ষা দিব কিন্তু ডিসকুৱালিফাই কৰা এটা পেপাৰত 3000 কে দিব লাগিব এতিয়া আকৌ অলপ আগতে কৈছে যে ডিসকুৱালিফাই কৰা কিটাক এক্সাম দিব কিন্তু তেহেতে এটা পেপাৰত 3000 কে ভৰি পালে এক্সাম দিব লাগিব
এতিয়া এপি লগোৱাকেইটাক 1000কে লৈছে, ডিএ লগোৱাকেইটাক 3000কে লৈছে। আমি কি পইচাই দি থাকিম? চবৰেতো পেৰেণ্টছ ইমান হেৰি নহয়, পইচাই দি থাকিম যে আমি এক্সামে দিম। আৰু আমাৰ এক্সামৰ মাত্ৰ 4টা দিন আছে, আমি পঢ়িমেই নে এইবোৰে কৰি থাকিম কওকচোন? আৰু তেহেঁতে কৈছে আমি চেঞ্জ নকৰোঁ, তোমালোকে যি কৰা কৰি থাকিম। আৰু এটা কথা, মই ডিফাৰ্মৰ ষ্টুডেণ্ট, আমাৰ ডিফাৰ্মত 60টা ষ্টুডেণ্ট আছে। তাৰ ভিতৰত এজনৰ খালি কোৱালিফাইড চব আহিছে, মানে এলাও আহিছে, এক্সাম দিব পাৰিব। আৰু বাকী 59 অহা নাই। এতিয়া কি এজনকে ক্লাছ কৰাইছে না বাকীবোৰ ক্লাছ কৰিছোঁ আমি? এটাতো ৰুল ৰেগুলেশ্যন থাকিব লাগিব, আমাক আগতীয়াকৈ জনাই দিব লাগিছিল যে এইটো ৰুল তোমালোকে 60% নাথাকিলে এক্সাম দিব নোৱাৰিব। এইটো দুদিনত বনালেতো আমি এইটো মানিব নোৱাৰিম ন। আমাৰ এতিয়া এক্সাম চলি আছে, কিমান ছাত্ৰ ছাত্ৰী বঞ্চিত হৈ আছে? 95% ক'বলৈ গ'লে এনেকুৱা বঞ্চিত হৈ আছে। সব ডিপাৰ্টমেণ্ট, ডিফাৰ্ম নহয়, বি ফাৰ্ম আছে, আপোনাৰ ডিপাৰ্টমেণ্ট বেলেগ বেলেগ আছে, ডিপাৰ্টমেণ্ট বেলেগ বেলেগ, বি ফাৰ্ম আছে, বি কম আছে, বি আছে, LLB আছে। এইটো পঢ়াৰ নামত এইটো ডাকাতি চলি আছে নেকি? এইটো আমাক জাষ্টিছ লাগে। তাৰপিছত আমি সেই উপলক্ষে 8 তাৰিখে মিটিং পাতিছে, 9 তাৰিখে আমাক দি দিছে ৰিজাল্টটো ডাইৰেক্ট। এতিয়া আমাৰ পৰীক্ষালৈ আমাৰ অকল 4 দিন আছে। এতিয়া আমি পঢ়িম নে আমি কি কৰিম? আমি এতিয়া मैं उस लेवल पे मैं बात আমি একচুৱেলি চাওক, আমাৰ পৰীক্ষা আছে সোমবাৰৰ পৰা, সোমবাৰ আহি আছে। আমাক ঘপককৈ এটা ইমেইল দিলে যে আমি আমাৰ যাৰ এটেণ্ডেঞ্চ 65%ৰ তলত আছে আমাক দিয়ে লগাই দিছে, মানে আমি এক্সাম দিব নোৱাৰোঁ। আমাৰ পৰীক্ষা এতিয়া মানডেৰ পৰা আছে, আমি পঢ়ি আছোঁ, আমি এটা ষ্ট্ৰেছফুল লাইফত জীয়াই আছোঁ। আমি ষ্টুডেণ্ট হয় হা, তো আমাৰ কিমান ষ্ট্ৰেছ থাকে। আমি এটা ছাবজেক্ট নহয় বহুতকেইটা ছাবজেক্ট পঢ়িব লাগে। এণ্ড ছাডেনলি এনেকুৱা যদি আমাক এটা ইমেইল দিয়ে আমাৰ কেনেকুৱা লাগিব। আৰু সিহঁতে আমাক আগৰ পৰা জনাব লাগে। আমি যেতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰত আছোঁ তেতিয়াৰ পৰা জনাব লাগে তহঁতৰ যদি 65%ৰ তলত যদি এটেণ্ডেঞ্চ থাকে তহঁতৰ দিয়ে লগাই দিম। অল অফ আ ছাডেন এনেকৈ যদি কৰে আমাৰ কেনেকুৱা লাগে। আমি ইয়াতে পঢ়িব আহিছোঁ, বহুত দূৰৰ পৰা আহিছোঁ, মই নিজে শ্বিলঙৰ পৰা আহিছোঁ। মোৰ মা দেউতা কিমান এক্সপেক্টেশ্যন লৈ বহি আছে। এনেকুৱা যদি মই এতিয়া ফোন কৰিব মা মোৰ গোটেইকেইটা ছাবজেক্টত দিয়ে লাগিছে, কেনেকুৱা লাগিব কওক? আপুনি নিজে কওক, আপোনালোকে নিজে কওক। তো মই আজি আমি গোটেইকেইটা মানে ভাবিছোঁ আমি ৰেজিষ্ট্ৰাৰ ছাৰৰ লগত কথা পাতিম। ঠিক আছে, গৈছোঁ। গৈ কিনে আমি এৰাউণ্ড 100-200টা আমি চবেই গৈছোঁ। গৈ কথা কৈ আছোঁ, মই মানে কৈ আছোঁ যে এনেকুৱা হৈছে। মোৰ কথা একো শুনা নাই, মোক ডাইৰেক্টলি কৈছে গেট আউট। মই তেওঁক ধুনীয়াকৈ সন্মান দি কথা কৈ আছোঁ, তেওঁ মোক কৈছে গেট আউট। কৈছে যে গেট আউট। আৰু তাৰপিছত মোৰ লগৰ কেইজনমানে ৰেকৰ্ড কৰি আছিল, ৰেকৰ্ড কৰি থাকোঁতে কৈছে যে ষ্টপ ৰেকৰ্ডিং আদাৰৱাইজ উইল ব্ৰেক ইয়ৰ ফোন। এইটো কি কথা হ'ল? আমি ৰেকৰ্ড কৰিছিলোঁ বিকজ আমাক প্ৰুফ লাগে। কাৰণ আমি যদি এতিয়া আহি এনেকৈ কথা ক'লো হয়, আমাৰ কথা কোনো নুশুনিলে হয়। ঠিক আছে, আমাৰ তাতে প্ৰুফ আছে যে আমাক এনেকৈ কৰিছে, আমাক ৰেজিষ্ট্ৰাৰ ছাৰৰ অফিচত এনেকুৱা কৰিছে। আৰু আমাক এতিয়া কৈ আছে যে বলা ভিতৰত গৈ কথা পাতোঁ। আমাক গেট আউট কৈছে, আমি সেইকাৰণে বাহিৰলৈ আহি কথা পাতিছোঁ, সেইটো আমি মানিছোঁ। কিন্তু এতিয়া আকৌ কৈ আছে ভিতৰলৈ যাই কথা পাতোঁ, এইটো কি কথা হয়? তোমালোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? নাজানো। আমি যেনেকৈ আছোঁ এতিয়া আমি চব একেলগে ওলাই আহিছোঁ এটা মটিভ যে আমাক এটা চান্স দিয়ক, নেক্সট ছেমিষ্টাৰৰ পৰা এইটো কৰে। ঠিক আছে, কাৰণ এইটো অল অফ আ ছাডেন ডিচিশ্যন লৈছে। অল অফ আ ছাডেন ডিচিশ্যন লোৱাৰ কথাটো ভাল নহয়। মিটিং পাতে, যিকেইটাই ক্লাছ নাযায় তেহেঁতক কৰক, কিন্তু যিকেইটাৰ 60% পৰা ওপৰত আছে তেহেঁতকো লগাইছে। সদায় ক্লাছ যায়, ইহঁতকো লগাইছে। মোৰ লগৰ দুজনী আমি সদায় ক্লাছ যাওঁ, মোৰ বাৰু কেতিয়াবা মিছ হয়। আমাক যিকেইটাৰ 50% আছে ইহঁতক লগাই, যিকেইটা 70-80% আছে ইহঁতকো ডিছকুৱালিফাই কৰি দিছে। সেইখিনি কথা আপোনালোকে কৰ্তৃপক্ষৰ লগত পাতিবলৈ যাওঁতে কি ব্যৱহাৰ কৰিছে আপোনালোকৰ লগত? তেহেঁতে কৈছে যিটো লিষ্ট আছে সেইটোৱে হ'ব, সেইটো মতে হ'ব, আমি একো চেঞ্জ নকৰোঁ।
যিটো একো চেঞ্জ জোখতকৈ অধিক মাচুল লৈছে নেকি কৈছে যে এটা পেপাৰত 1000কে দিব লাগিব আৰু যিকেইটা ডিছকুৱালিফাই হৈছে সিহঁতক 3000কে দি পেলাইহে এক্সাম দিব লাগিব সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আমি নোৱাৰিম তেনেকৈ ইমান জোখতকৈ তেতিয়াহ'লে বেছিকৈ লৈছে বেছি লৈছে বহুত লৈছে কি হৈছিলে আপুনি কাষত আছিলে কি হৈছিলে মানে মেইন কথা আমি তালৈ গৈছিলোঁ আমাক সিহঁতে আমি ভালকৈ বুজাব গৈছিলোঁ যে ছাৰ মেম আমাক কিবা এটা কৰক বাট সিহঁতি আমাক গেট লছ গেট আউট বুলিকৈ আমাক বেয়া ব্যৱহাৰ কৰিছে ভিডিঅ' আছে আমাৰ ওচৰত প্ৰুফ আছে গেট লছ গেট আউট বুলিকৈ আমাক বেজ্জত কৰি পিনি উলিয়াই দিছে এনেধৰণে আচলতে এখন বিশ্ববিদ্যালয় মই পুনৰ কৈছোঁ বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে এই পবিত্ৰ মন্দিৰ বুলি ভাবে তাত শিক্ষা গ্ৰহণ কৰিবলৈ আহে কিন্তু বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষৰ লগত তেওঁলোকে যেতিয়া এই সমগ্ৰ বিষয়ে আলোচনা কৰিবলৈ গৈছিলে কিন্তু তেওঁলোকে বেয়া ব্যৱহাৰ কৰাৰে অভিযোগ উঠিছে আৰু 65% এটেণ্ডেঞ্চ যিসকল আছে তেওঁলোকৰ বিৰুদ্ধে যদি ব্যৱস্থা লৈছে তেওঁলোকৰ আপত্তি নাই কিন্তু তেওঁলোকৰ যিসকলে 70 বা 80% এটেণ্ডেঞ্চ আছে তেওঁলোকৰ বিৰুদ্ধে যি ব্যৱস্থা লৈছে তাৰ বিৰুদ্ধে এনেধৰণে কাজিৰঙা ইউনিভাৰ্চিটিৰ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি কাজিৰঙা ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষৰ লগত বাৰে বাৰে এই সমগ্ৰ বিষয়ে কথা পাতিবলৈ গৈছোঁ যদিও NT24 কেমেৰাৰ আগতে নহয় সমগ্ৰ সাংবাদিকৰ সংবাদ মাধ্যমৰ পৰা তেওঁলোক কিন্তু আঁতৰি আছে আৰু যাৰ বাবে এনেধৰণে আচলতে আজি যোৰহাটৰ কাজিৰঙা ইউনিভাৰ্চিটি এখন অসমৰ ভিতৰত প্ৰতিষ্ঠিত এখন কাজিৰঙা ইউনিভাৰ্চিটিত এনেধৰণে উত্তপ্ত পৰিস্থিতি হোৱা দেখিবলৈ পোৱা গৈছে